আকৌ আৰম্ভ হৈছে বুঢ়া পেঞ্চন আঁচনিৰ আবেদন প্ৰক্ৰিয়া। কোনসকল মানুহে এই আঁচনি লাভ কৰিব আৰু এই আঁচনিত কেনেকৈ আবেদন কৰিব আজিৰ ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে এটা ৰিকুৱেষ্ট, আপুনি যদি এই চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তলৰ পৰা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত এই ফৰ্মখনৰ লিংক দিয়া আছে। প্ৰথমতে আপুনি এই ফৰ্মখন ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। তাৰপাছত ফৰ্মখন আপুনি কেনেকৈ ফিল আপ কৰিব, ফিল আপ কৰাৰ পাছত আপুনি ক'ত জমা দিব ভিডিঅ'ৰ মাজত নিশ্চয় জনাই দিম। বন্ধুসকল, ইয়াতে আপুনি চাব পাৰে প্ৰথম ফৰ্মখনত দিয়া হৈছে পেঞ্চন স্কিম। ইয়াতে আপুনি পেঞ্চন স্কিম তিনিটা পাব। প্ৰথমটো হৈছে বুঢ়া পেঞ্চনৰ কাৰণে, দ্বিতীয়টো হৈছে বিধৱা মহিলাসকলৰ কাৰণে আৰু তৃতীয়টো দিয়া হৈছে বিকলাংগ লোকৰ কাৰণে। বন্ধুসকল, আপুনি প্ৰথমটোত টিক মাৰ্ক লগাই দিব। তাৰপাছত ইয়াতে আপুনি কাষত চাব পাৰে কৰ্নাৰত ফটো, ইয়াতে আপুনি ফটো এখন লগাই দিব। বন্ধুসকল, ইয়াত আপুনি আকৌ চাব পাৰে দিয়া হৈছে নেম অফ পেঞ্চন। ইয়াতে আপুনি পেঞ্চন যিজনৰ কাৰণে আবেদন কৰি আছে তেখেতৰ নামটো লিখি দিব। তলত দিয়া হৈছে ফাদাৰ্ছ মাদাৰ্ছ নেম, ইয়াতে তেখেতৰ বাপেকৰ নাম লিখি দিব। তাৰপাছত বন্ধুসকল দিয়া হৈছে হাজবেণ্ড ৱাইফ, ইয়াতে আপুনি চাৰিটাৰ পৰা যিকোনো এটা লিখি দিব। তাৰপাছত তলত দিয়া হৈছে জেণ্ডাৰ ফিমেল মেল, ইয়াতে যদি আপুনি পুৰুষৰ কাৰণে আবেদন কৰি আছে মেলটো লিখিব। তাৰপাছত যদি আপুনি মহিলাৰ কাৰণে আবেদন কৰি আছে তেন্তে ফিমেলটো লিখি দিব। বন্ধুসকল, তাৰপাছত চাব পাৰে ডেট অফ বাৰ্থ, অৰ্থাৎ জন্মৰ তাৰিখ, মান্থ আৰু ইয়াৰটো ইয়াতে আপুনি লিখি দিব। তাৰপাছত দিয়া হৈছে প্ৰুফ বাই বাৰ্থ। বন্ধুসকল, ইয়াতে আপুনি কোনটো ডকুমেণ্ট লগতে দিব ইয়াতে আপুনি লিখি দিব। ইয়াত আপুনি যদি আধাৰ কাৰ্ড দিয়ে তেন্তে আধাৰ কাৰ্ডটো লিখি দিব। বন্ধুসকল, তাৰপাছত আপুনি চাব পাৰে দিয়া হৈছে কেটাগৰী। কেটাগৰীত 5টা অপশ্যন দিয়া হৈছে SC ST OBC। ইয়াতে আপোনাৰ যিটো হয় আপুনি এইটো টিক মাৰ্ক দি দিব। তাৰপাছত দিয়া হৈছে এড্ৰেছ। বন্ধুসকল, ইয়াতে আপুনি গাঁৱৰ নাম লগতে আপোনাৰ এৰিয়াৰ পিনক'ডটো লিখি দিব। তাৰপাছত আপুনি চাব পাৰে ভিলেজ লোকেশ্যন। বন্ধুসকল, ইয়াতে আপুনি আপোনাৰ ভিলেজৰ নামটো লিখি দিব। তাৰপাছত দিয়া হৈছে গ্ৰাম পঞ্চায়ত। ইয়াতে আপোনাৰ গ্ৰাম পঞ্চায়তৰ নামটো লিখি দিব। তাৰপাছত আপুনি চাব পাৰে ছাব ডিষ্ট্ৰিক্ট ব্লক। বন্ধুসকল, ইয়াতে আপুনি আপোনাৰ ব্লকৰ নামটো লিখিব। তাৰপাছত আকৌ আপুনি ডিষ্ট্ৰিক্টৰ নামটো লিখিব লাগিব। বন্ধুসকল, আপুনি ষ্টেট আৰু আপোনাৰ পিনক'ডটো লগতে দি দিব। তাৰপাছত ইয়াত আপুনি চাব পাৰে আধাৰ নাম্বাৰ, ইয়াতে আপুনি আধাৰ নাম্বাৰটো লিখি দিব। লগতে আপুনি ৰেচন কাৰ্ড নাম্বাৰ দিব লাগিব। ইয়াতে আপুনি চাব পাৰে ইলেক্ট্ৰিকেল ফটো আইডেণ্টি ইপিক নং। বন্ধুসকল, আপুনি যদি আধাৰ কাৰ্ড দিয়ে তেন্তে আধাৰ নাম্বাৰটো ইয়াতে লিখি দিব, নহ'লে আপুনি ভোটাৰ আই কাৰ্ডৰ নাম্বাৰটো ইয়াতে লিখি দিব। তাৰপাছত আপুনি অলপ শেষলৈ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাব পাৰে BPL ডিটেইলছ ইয়াতে আপুনি দিব লাগিব। তাৰপাছত দিয়া হৈছে লোকেশ্যন ফেমিলি ID। বন্ধুসকল, আপুনি ৰেচন কাৰ্ডত ফেমিলি IDটো পাই যাব, ইয়াতে আপুনি লিখি দিব। তাৰপাছত দিয়া হৈছে মেম্বাৰ্ছ ID নং, এইটো আপুনি ৰেচন কাৰ্ডত পাই যাব, আপুনি ইয়াত লিখি দিব। তাৰপাছত যদি আপুনি কিবা বিকলাংগ হয় তেন্তে আপুনি ইয়াতে লিখি দিব, লগতে আপুনি বিকলাংগৰ চাৰ্টিফিকেটটো দিব লাগিব। তাৰপাছত দিয়া হৈছে ডিটেইলছ বাই বেংক পোষ্ট অফিচ। বন্ধুসকল, ইয়াতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো আপুনি লিখি দিব। তাৰপাছত লগতে আপুনি লিখি দিব আপোনাৰ বেংক একাউণ্টটো কোনটো একাউণ্টৰ হয়, যদি ষ্টেট হয় তেন্তে ষ্টেট লিখি দিব। তাৰপাছত চাব পাৰে দিয়া হৈছে ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট। ইয়াতে আপুনি এপ্লিকেণ্ট যিজনৰ কাৰণে আবেদন কৰি আছে তেখেতৰ ছিগনেচাৰটো লৈ ল'ব। বন্ধুসকল, এইখিনি আপুনি ফৰ্ম ফিল আপ কৰি তাৰপাছত লগতে আপুনি আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু আপোনাৰ ভোটাৰ আই কাৰ্ড লৈ আপুনি আপোনাৰ পঞ্চায়তত গৈ এই ফৰ্মখন জমা কৰিব লাগিব। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত ধন্যবাদ থাকিল। আকৌ লগ পাম অন্য এটা ভিডিঅ'লৈ।